ফ্ৰেণ্ডছ কি খবৰ আপোনালোকৰ হ'ব নিশ্চয় ভাল চিয়া ৰিচা ব্লগলৈ আপোনালোক স্বাগতম মই এতিয়া ঠাইত যাব ওলাইছোঁ ব'লকচোন এতিয়া মই ঘৰৰ পৰা ওলালোঁ আৰু মই টেম্পত এনেদৰে আহি আছোঁ আৰু টিকলি পালা নাই যিহেতুকে টেম্পতে আহিলোঁ সেয়া পাই গ'লে এইটো বাইদেউ আহি পালে মোৰ ওচৰ পালে আৰু আহি বহুখিনি কষ্ট হ'ল আহিবতে মোৰ গাড়ী ভুলৰ কাৰণে চিনি পোৱা নাই যে সেইকাৰণে ন এনেকৈ ইজিয়ে চানচাৰি হ'লে আৰু বেছি হ'লে আপোনাৰ ঘৰত সুবিধাখিনি আছে ন এতিয়া এয়া চুলিখিনি এবাৰ ধুই দিলোঁ ইয়াত আহি তাৰপিছত এয়া চুলিখিনি এতিয়া স্মুথিং কৰিব আৰু এয়া এতিয়া মই ক্ৰীম সানি ল'লোঁ এনেদৰে আজাদি এয়া বাপাৰে চব্জি কাটি কাটি কি ধুনীয়াকৈ শিকেও আৰু চব্জি কাটি ভাত বনাই ভাত খায় ইমান আজাদি কৰি কোনে শিকাব এই বাইদেউজনী ইমান ধুনীয়াকৈ শিকায় আৰু নিজে ৰান্ধিবৰ কাৰণে যোগাৰ চোগাৰ আনি দিয়ে ৰান্ধিব লাগে আৰু খাব লাগে আৰু এইফালে কিটচেনটো এনেদৰে এয়া বনাই খালে হ'ল আৰু মই বস্তু দেখাইছোঁ এয়া কইনাজনী সজাইছে বাইদেউ তাত অহা যিগৰাকীয়ে ষ্টুডেণ্ট আহিছে গোটেইগৰাকীয়ে লগ লাগি এয়া ধুনীয়াকৈ এটা লুক দিছে আৰু এয়া বাইদেউৰ গাৰ্ডেনখন দেখাইছোঁ ইমান ধুনীয়া লগা হৈ আছে নহয় পৰিৱেশটো বহুত বেছি ভাল লাগে আৰু এইবিলাক ষ্টুডেণ্ট তেওঁলোকে সজাইছে আৰু খুব ধুনীয়া আহিছে কইনাজনী কিন্তু খুব ধুনীয়া লগা হৈছে গোটেইকেইজনী কৰিছে মানে ভালেই হৈছে আৰু বাইদেউ তাতে শিকিছে যিহেতুকে ভালেই হ'ব আৰু গোটেইকেইজনী একলগ হৈছে মই কেমেৰামেন হৈ আছোঁ ইয়াত এতিয়া মোৰ চুলিখিনি ক্ৰীম সনাই আছে আৰু বহুত ষ্টুডেণ্ট আহিব চহা নাই আৰু এতিয়া মোৰ কাম চুৰু এতিয়া মই বহি গৈছোঁ মোৰ ক্ৰীমবিলাক ধুই মেলি এতিয়া মোৰ চুলিখিনি ধুনীয়াকৈ এনেকৈ স্মুথিং কৰি আছে অকণমান নহয় মোৰ ভালেখিনিও দেৰি হৈ গ'ল টিকলিজনীক থৈ আহিছিলোঁ আৰু পাপাকে লৈ আহি আছে আৰু এতিয়া এয়া হৈ গ'ল আমাৰ এয়া মই আজি ৰাতিপুৱাই আপোনালোকক দেখাইছিলোঁ ক'ত আহিছোঁ দৌৰা দৌৰি কৰি আজি টিকলিটোকো এৰি থৈ আহিব লগা হৈছে এইটো বাইদেউ কমপ্লিট কৰিলে গোটেইখিনি আৰু আপোনালোকক নাম্বাৰটো দি থৈ দিম আপোনালোকে আহিব আৰু আজি মই ঘৰতে কৰিলোঁ ঘৰতে গোটেইখিনি সুবিধা আছে বাইদেউৰ ওচৰত তাৰপিছত আৰু দোকানত যোৱা নাই আজি পাৰ্লাৰত যোৱা নাই আৰু আপোনালোকক ক'ব ক'ত কেনেকৈ কৰে পিছফালটো এয়া পিছফালটো এনেকৈ দেখাই দিছে এয়া ধুনীয়া ৰাতিপুৱা আহিছিল 12টা বজাত আৰু এতিয়া হৈ গ'ল তাই ৰাতিপুৱাই আহিছিলে চাওক কেনেকুৱা হৈছে আপোনালোকে চাই লওক এইটো লৰিয়েল স্মুথনিং কৰা গৈছে তাই ৰাতিপুৱা আহিছিল আজি বহুত টাইম 12টাৰ পৰা এতিয়া আপোনালোকক দেখাই দিলোঁ আৰু এতিয়া যৌদাৰলৈকে ঘৰ ল'ব লাগে আৰু কেনেকুৱা হৈছে কমেণ্ট কৰি ক'ব দেই আৰু এতিয়ালৈকে বাই